অমিতাৰ ফুল ভাজিম। অমিতাৰ ফুলখিনি এতিয়া ছিঙি লওঁ। অমিতাৰ ফুলখিনি মই ভালদৰে ধুই ল'লোঁ। এয়া কণ বিলাহী আলুৰ সৈতে মই এইখিনি ভাজিম। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিলোঁ। এতিয়া ইয়াত মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত এয়া পাঁচফোৰণ, এয়া পিঁয়াজ, জলকীয়া, নহৰু, নিমখ, এয়া হালধি, এয়া আলুখিনি দি দিলোঁ। আলুখিনি অকণমান ভাজি লোৱাৰ পিছত এইখিনি দি দিম, অমিতাৰ ফুলখিনি। এইখিনি অকণমান ভাজি ল'লোঁ। এতিয়া বিলাহীখিনি দি দিলোঁ। অমিতাৰ ফুলখিনি এতিয়া মোৰ ভাজা হৈ গ'ল। এয়া অমিতাৰ ফুলৰ ভাজি ৰেডি হৈ গ'ল। এয়া অমিতাৰ ফুলৰ ভাজি ৰেডি হৈ গ'ল।